হাই বন্ধুসকল, আজি আপোনালোকক দেখাম এটা বস্তু আনবক্সিং কৰি আৰু যেটো আমি হেলমেটত লগাই ল'ব পাৰিম মোবাইল, যেটো মোবাইল মাউথ হোল্ডাৰ বুলি কয়, যেটো হেলমেটত লগাই ল'ব পাৰি। ক'ৰবাত গ'লে ধৰক ব্লগ চলগ বনাবলৈ বা ৰাইডত গ'লে, বাইক চলাই গ'লে অকণ দিগদাৰ হয় ভিডিঅ' কৰিবলৈ। গতিকে আজি আপোনালোকক দেখাম গৌৰৱ নোহোৱাকৈ কেনেকৈ মোবাইলটো হেলমেটত লগাই ল'ব পাৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, আমি গোটেইখিনি দেখুৱাম আৰু ভিউটো কেনেকুৱা হ'ব যেতিয়া আমি মোবাইলটো লগাম হেলমেটত। কেনেকুৱা ভিডিঅ' হ'ব, কেনেকুৱা ভিউ হ'ব, একেই গৌৰৱৰ নিচিনাই ভিউটো আহিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, এইটো হয় আনবক্সিং। এইটো অৰ্ডাৰ দি দিব পাৰে, এইটো অৰ্ডাৰ দিয়াও না মই। ফ্লিপকাৰ্ট হওক, মিছ' হওক বা বেলেগতো দিব পাৰি। যেনেকুৱা ৱেবছাইটত সকলোতে পাই যাব এইটো। ইয়াতে 4টা বস্তুৱে আহে। এডাল আহিছে যিটো হেলমেটত লগাই ল'ব পাৰি ফিটা, আৰু এইটো আহিছে য'ত মোবাইলটো লগাই ল'ব পাৰি। এইটো এটা আমি মোবাইলটো থ'ব পাৰি। আৰু আহিছে এইটো নট, দুটা। চাওঁ এতিয়া লগাই ক'ত লাগে। এখন মোৰ হেলমেটটো নাই, গতিকে বেলেগ এটা হেলমেটকে লৈছোঁ। যিকোনো হেলমেট হ'লেই হয়, চব হেলমেটতে আমি লগাব পাৰিম, যেনেকুৱা হেলমেট হওক। প্ৰথমতে ফিটাডাল লগাই ল'ব লাগিব। ইয়াত এনেকুৱা ধৰণে ফিটাডাল লগাই ল'ব লাগিব। চাওক বন্ধুসকল, এইটো এনেকৈ লাগ খাই যাব আৰু অতি সহজে লগাব পাৰিব। ফিটাকেইডাল টাইম দিলে হ'ল অলপমান, আপুনি নিজৰ হিচাপত লগাই ল'ব, নিজৰ সুবিধা মতে। তাৰপিছত এই নটটো ইয়াত লগাব লাগিব, ইয়াৰ মাজত ফচাব লাগিব। আৰু যিসকলৰ আছে GoPro লগাই বা মোবাইল এনেকুৱা হেৰি আছে, সেইসকলে জানেই। আৰু এইটো GoPro নথকাসকলৰ কাৰণে, যিটো GoPro নাই ধৰক বনাব বিচাৰে, সেইকাৰণে মোবাইল ইয়াত খুৱাই পেলাই বনাব পাৰিব ভিডিঅ'। কাৰণ GoPro নাথাকে ধৰক, তেনেকৈ এডাল ফিট কৰিব লাগিব। প্ৰায়ভাগৰে GoPro নায়েই, মোবাইল লৈ প্ৰায়ভাগ ভিডিঅ' বনোৱা হয়। আৰু প্ৰথম GoPro দৰকাৰেই নাই বাৰু, প্ৰথম মোবাইল লৈ ব্লগ বনোৱা হয়। সেইকাৰণে সুবিধাৰ কাৰণে আৰু বাইক চাইক চলাই গ'লে বা ক'ৰবাত গ'লে সেইটো ইয়াত এনেকৈ ফচাই ল'ব লাগিব। তাত মোবাইলটো এনেকৈ কৰি ল'ব লাগিব নিজৰ ইচ্ছাৰে, সুবিধা যেনেকৈ হয় আৰু। তাৰপিছত এনেকুৱা লুকছটো ধুনীয়া হ'ব, এনেকৈ চলাই যাব পাৰিব। আৰু তাত মাতটো নাহিবও পাৰে মোবাইলটোত, তাৰ কাৰণে মাইক্ৰ'ফোন আপোনালোকে ইউজ কৰিব পাৰে। মাইক্ৰ'ফোনটো লগাই ল'ব পাৰে বা ব্লুটুথ হেডফোনো লগাই ল'ব পাৰে। ব্লুটুথ হেডফোন লগাই পেলাই আপোনালোকে ইউজ কৰিব পাৰে ব্লুটুথ হেডফোন, তেতিয়া আৱাজটো আহিব ধুনীয়াকৈ ক্লিয়াৰকৈ। চাওক এতিয়া আপোনালোকক আৱাজটো চাগে ভইচটো ভালকৈ নাহিবও পাৰে, মই ব্লুটুথ হেডফোন লগোৱা নাই বা মাইক্ৰ'ফোনো মই ইউজ কৰা নাই এতিয়া। আৰু আপোনালোকক চাওক ভিডিঅ'টো দেখুৱাই দিম কেনেকৈ ভিডিঅ'টো হ'ব আৰু কোৱালিটিটো কেনেকুৱা হ'ব। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু লুকছটো এনেকুৱা হ'ব, আৰু যি হেলমেটতে নহয় অকণ ভাল ধুনীয়া হ'লে ভাল হয় আৰু হেলমেটটো। এনেকুৱা হেলমেটতো হ'ব বাৰু, গতিকে আপোনালোকক দেখাই দিছোঁ মই কেনেকুৱা হ'ব ভিডিঅ'টো কৰি। তো গাইজ ভিডিঅ'টো অন কৰি দিলোঁ, তো লুকছটো কেনেকুৱা হ'ব চাই ল'ব। আৱাজটো আহিছে নে গম নাপাওঁ ভালকৈ। তো ব্লুটুথ হেডফোনডাল লগালে আৰু মাইক্ৰ'ফোনটো লগালে ভালকৈ আহে। চাই লওক কেনেকুৱা হ'ব লুকছটো। অকল বেগানৰ মাজৰ ৰাস্তা হয়, সেইকাৰণে ৰাস্তাটো ইমান ভাল নহয়, সেইকাৰণে হয়তো চাউণ্ড বেছিকৈ কৰিব পাৰে। চাউণ্ডত মাতটো আহিছিলে ধৰিব পৰা নাই।
বন্ধুসকল এইটো ৰাস্তা কাজিৰঙা গ'ল্ড ৰিজৰ্ট, শুনিছে চাগে নাম, বা কিছুমান আহিছেও আৰু বহুতে নামো শুনিছে। এইটো ৰাস্তাতে যায় কাজিৰঙা গ'ল্ড ৰিজৰ্ট। এই বন্ধুসকল আমি ৰিটাৰ্ণ গৈ আছোঁ এতিয়া। আমাৰ ঘৰৰ পৰা বহুত দূৰ গুচি আহিছিলোঁ, 4 কিলোমিটাৰমান হ'ব। এতিয়া আকৌ ঘূৰি গৈ আছোঁ। বন্ধুসকল আপোনালোকে আনিব পাৰে ইচ্ছা কৰিলে, দেখিলে ধুনীয়া এটা লুকছ GoPro নিচিনা পৰা ভিডিঅ'টো শ্ব' কৰে। ধুনীয়া কোৱালিটিৰে ভিডিঅ' হয়, আপোনালোকে ইচ্ছা কৰিলে আনিব পাৰে। যিসকলে ভিডিঅ' বনাব বিচাৰে বা ব্লগ বনাব বিচাৰে, আৰু বাইকত গৈ থাকোঁতে হওক বা স্কুটিত গৈ থাকোঁতে হওক বনাব বিচাৰে। আৰু এইটো অকল হেলমেটতে বুলি নহয়, চবতে ফিক্স হ'ব। আপুনি চব জেগাতে আপুনি লগাব পাৰে নিজৰ সুবিধা অনুযায়ী। ঘৰটো পাই গ'লোহি আৰু অকণমান দূৰ আছে। আৰু লগতে দোকান এখনত সোমাই যাম। মোবাইল এটা বনাবলৈ দি থৈছিলোঁ, মোবাইলটো যদি হ'ল লৈ যাম। এখন গাড়ী ডেইলি বজাৰ হয়, মোহপন্থা ডেইলি বজাৰ বুলি কয়। এতিয়া মোবাইলটো বনাব দিছিলোঁ, লৈ যাম। নাম মহেশদা নাই নি? এতিয়া নেকি কৈছিলোঁ অলপ দেৰি আগত? মোবাইল এটা বনাবলৈ ইমান দিন দিয়াই নাই, তেওঁ এটা নতুন কথা কৈ থাকে। কাইলৈ লগাই দিম, আজি লগাই দিম। ভিভ' জানো কি কৈ আছিলে। খবৰে নাই না মানুহটো। বন্ধুসকল আহিলাম নহ'ল বাৰু, মোবাইলটো নাপালোঁৱে। গতিকে ঘৰলৈ যোৱাই ভাল হ'ব এতিয়া। মোবাইলটো মানুহটোৱে নাই, কাৰণ গুচি গ'ল অহাৰ আগত। ঘৰলৈ গৈ থকাই ভাল হয় এতিয়া। বন্ধুসকলৰ কথাও কিবা এটা ইয়াতে নেদেখা বস্তু হ'লে চবে চাই ঘূৰি ঘূৰি কি কৰিছে, মোবাইলটো কেলে লাগি আছে, চবে চাইছে আৰু। আমাৰ ৰাস্তাকেইটাতো আৰু বেয়া, আমাৰকেইটাতো যাবই নোৱাৰি। আমাৰ এইকণলৈকে পকা, নতুনকৈ বনাইছেহে। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিলে পাহৰি নাযাব, আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিঅ' আনি থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।